আজি ৰাজ্যজুৰি আমচুৰ মানৱ শৃংখল কাৰ্যসূচী বানপানী আৰু গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীত এই কাৰ্যসূচী বিগত কিছুদিনৰ পৰা অসমত দেখা দিয়া এই প্ৰলয়ংকাৰী বানপানী আৰু গৰাখহনীয়াৰ ফলত সৰ্বোচ্চ হেৰুৱাই ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সাহায্যৰ লগতে গৰাখহনীয়া প্ৰতিৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু সেই ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোকসকলক ক্ষতিপূৰণ দিয়াৰ লগতে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ দাবীত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰতিখন জিলাৰ লগতে আমচুৰ হোজাই জিলা সমিতিয়ে নীলবাগান ঈদগাহৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে আৰু এই মানৱ শৃংখল কাৰ্যসূচীত উপস্থিত থাকে আমচুৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মনোৱাৰ হুছেইন সহ সাধাৰণ সম্পাদক গিয়াছুদ্দিন তাফদাৰ আৰু হোজাই জিলাৰ আমচুৰ সাধাৰণ সম্পাদক দ্বয় কবিৰ আহমেদ লস্কৰ লুৎফুৰ ৰহমানকে ধৰি জিলা সমিতিৰ বিভিন্ন বিষয়ববীয়া আৰু আঞ্চলিক কৰ্মকৰ্তাসকল কৰোনা মহামাৰী চলি আছে আৰু কৰোনা মহামাৰীৰ সময়ত লকডাউন ইয়াৰ ওপৰত সাধাৰণ ৰাইজে বানপানী যি ধৰণে ভয়ংকৰ বানপানীৰ ফলত অসমবাসীৰ যি অৱস্থা হৈছে এই ক্ষেত্ৰত দেখা গৈছে যে অসম চৰকাৰেই হওক বা কেন্দ্ৰীয় চৰকাৰে হওক এই বানপানীৰ ফলত যি ধৰণে হাৰাশাস্তিত ভুগি আছে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা পশুধনৰ পৰা আদি কৰি সকলো বস্তুৰে যি ধৰণে সমস্যা হৈ আছে এই ক্ষেত্ৰত চৰকাৰৰ কোনো আওকাণ নাই সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰে আমাৰ অসমৰ যিসকল লোক আছে লোকসকলক কোনো ধৰণৰ সহায়ৰ হাত কৰা নাই গতিকে আমি আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে অসমৰ প্ৰত্যেকখন জিলা সমিতিৰ লগতে হোজাই জিলা সমিতিয়ে আজি মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছোঁ যে অসমৰ যি বান সমস্যা আছে এই সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে সমান্তৰালকৈ অসমৰ গৰাখহনীয়া আৰু বান সমস্যাক আধুনিক বৈজ্ঞানিক পদ্ধতিৰে সমাধান কৰাৰ চিন্তা চৰ্চা কৰিব লাগে আৰু বানত যি ক্ষতিগ্ৰস্ত হৈছে লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে বান সাহায্য দিব লাগে পশুধনৰ যি অভাৱ হৈ পশুধনৰ যি হাৰাশাস্তি হৈ আছে পশুধনৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব গতিকে মুঠতে আমি ক'ব বিচাৰোঁ যে অসমত যে বানৰ সমস্যা আৰু কৰোনাৰ যি ভয়ানক পৰিস্থিতি হৈছে এই পৰিস্থিতিত যি হাৰাশাস্তিত ভুগি আছে এই হাৰাশাস্তিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে উপযুক্ত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ অন্যথা কিন্তু অনাগত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য থাকিম নিউজ ডেস্ক ৰিপৰ্ট টাইম 24 আছাম।